এই মুহূৰ্তত লৈ আহিছোঁ টপ আসামৰ দৰ্শকসকলৰ বাবে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে মাজ আকাশতে উৰণৰ সময়ত বিকল হ'ল এখন বিমান। বিমানখন বিকল হোৱা জানিব পাৰি বিমানখনত থকা এজন পাইলটে ৪,০০০ ফুট ওপৰৰ পৰা জঁপিয়াই দিয়ে। এই ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এখন বিমান মাজ আকাশত বিকল হোৱাৰ বাবে বিমানখনত থকা এজন পাইলটে ৪০,০০০ ফুট ওপৰৰ পৰা জঁপিয়াই দিয়ে। দীঘলীয়া অনুসন্ধানৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাত ২৩ বছৰীয়া পাইলটজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে তেওঁ এখন সৰু বিমান চলাই আছিল, য'ত ১০জনকৈ লোক যাব পাৰে। অৱশ্যে ঘটনাটোৰ সময়ত কোনো লোক বিমানখনত উপস্থিত নাছিল। বিমানখনত কেৱল ২জন পাইলটহে উপস্থিত আছিল। জানিব পৰা মতে বিমানখন উৰণৰ সময়ত লেণ্ডিং ইঞ্জিন বিজুতি হৈছিল, যাৰ বাবে তেওঁ বিমানখনৰ পৰা জঁপিয়াই দিয়ে। অৱশ্যে বিমানখনত থকা আন এজন পাইলটে স্থানীয় এখন বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনক। আজিৰ দ্বিতীয়টো খবৰ হৈছে ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যত জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণৰ হাই এলাৰ্ট। ৩০ আগষ্টলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অসম আৰু অৰুণাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ধেমাজি, চিলাপথাৰ, লখিমপুৰ, কোকৰাঝাৰ আৰু বৰপেটাত ধাৰাসাৰ বৰষুণ দি আছে। ইপিনে নলবাৰী, ধুবুৰী, গোৱালপাৰা আদি জিলাত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ইতিমধ্যে ধেমাজিত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। যিকোনো মুহূৰ্ততে জিয়াদন নৈয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ পৰিস্থিতি। লখিমপুৰ, ধেমাজিত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। কুমতীয়া দলং স্পৰ্শ কৰিছে ভয়ংকৰ বানে। আবদ্ধ হৈ আছে শ শ যান-বাহন। প্লাবিত হৈ পৰিছে ধেমাজিৰ বহু অঞ্চল। আজিৰ তৃতীয়টো খবৰ হৈছে ৰাজ্যত কভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কভিডত আকৌ আন এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যত পুনৰ কভিড আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। অসমত অব্যাহত আছে কভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হৈছে 6.32% লোক। দৰ্শকসকল, আজিলৈ ইমানে। চাই থাকিব টপ আসাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।